গাইস সবাই জানেন এটা নতুন ভিডিও লৈ আৰু আজি আপোনালোকক দেখাম মই ৰাতিৰ শিলং মানে নাইট লাইফ অফ শিলং সো চাব ভিডিওটো কি আছে একদম শিলঙত যায় যেতিয়া ৰাতি বলক আমি ভিডিওটো আৰম্ভ সো গাইস এতিয়া আমি যাই আছো পুলিশ বাজাৰ মানে শিলঙৰ মেইন সিটি সেন্টাৰ পইণ্ট সো তাৰেলৈকে যাই আছো সো গাইস এয়া হল পুলিশ বাজাৰ চাওক মান ভিৰ মানুহ একদম পুলিশ বাজাৰ সব ভালকৈ দেখাম আৰু চাই থাকক এয়া পুলিশ বাজাৰত So this is the nightlife of Shillong Police Bazaar. So this is Police Bazaar. আৰু এয়া পুলিশ বাজাৰৰ মেইন মানে মাৰ্কেট এখন ইয়াত সব সবজি মাছ মাংস গোটেইখিনি পোৱা যায় আৰু ৰাতিৰ সো আমি মেইন পইণ্টক লৈ যাইছো সিটি সেন্টাৰ আইছবেলে পুৰা বাজাৰ আৰু পুৰা ভিৰ আৰু বেছিভাগ মহিলা পুৰা একদম মাছ মাংস বজাৰত মানে কাটি আছে মানুহ চাওক পুৰা একদম আহি গৈছে মেইন স্পটটো পুলিচ বাজাৰত দোকান কলৰ মালাৰ চব খালে দোকান ফাইনেলি আহি গ'ল পুলিচ বাজাৰ শ্বিলং পইণ্ট চাওক বা কিমান কি ধুনীয়া একদম পুৰা একদম আপোনাক আগৰ পৰা দেখুৱাইছোঁ এইখনে হ'ল পুলিচ বাজাৰ শ্বিলং পইণ্ট শ্বিলঙৰ পুলিচ বাজাৰ চেণ্টাৰ পইণ্ট চব পুৰা একদম আপোনালোকক দেখুৱাইছোঁ এতিয়া আৰু এইখনে হ'ল মেইন সিটি সেন্টাৰ পইণ্ট পুলিচ বাজাৰ চাব পাৰে কিমান মানুহ একদম টুৰিষ্ট আহিছে বহুত আৰু এইখিনিতে বহুতে ফটো দি থাকে শ্বিলঙত আহি আৰু এতিয়া আমি পুৰা একদম মেইন মাৰ্কেটত যাইছোঁ মানে ভিতৰত কি আছে কি চাওঁ আমি আৰু চাব পাৰে একদম মানুহে পুৰা গাড়ীয়ে আৰু ইফালে চাওক আপোনালোকে লাভ ইউ শ্বিলং বুলি লেখা আছে ইয়াত বহুতে ফটো দি আহি চ' চাওক আৰু মানুহ চাওক পুৰা একদম গাইজ ভিতৰত চাব পাৰে কিমান মানুহ আছে একদম ভিৰ পুৰা আৰু চাওক এইখন ইয়াতে বিল্ডিং ইয়াতে ফটো উঠে বহুতে চ' ভিতৰত যাইছোঁ কি আছে আপোনালোকক দেখুৱাওঁ এতিয়া চ' গাইজ এয়া হ'ল শ্বিলঙৰ পুলিচ বাজাৰ আমি এক্সপ্ল'ৰ কৰি আছোঁ এতিয়া কি আছে ইয়াত বেগ পায় কাপোৰ পায় বিভিন্ন ধৰণৰ বস্তু পায় আৰু ইফালে চাব পাৰে কাপোৰ বহুত বস্তু ট্ৰেডিশ্যনেল স্ক্ৰাব ট্ৰেডিশ্যনেল বস্তুবিলাকো ইয়াত পায় চ' বহুত ডাঙৰ হয় যিহেতু এখন চ' চাই থাকক আৰু আপোনালোকে চাব পাৰে ইয়াত বিভিন্ন ধৰণৰ কাঠৰে বনোৱা বস্তু ইয়াত বঢ়িয়াকৈ সজুৱাই বনাই আছে চ' আপোনালোকে কিনিব পাৰে আৰু এইফালে চাব পাৰে একদম চেৰাপুঞ্জী হওক যিহৰ মানে মেঘালয়ৰ যিখিনি টুৰিষ্টৰ সেইবিলাক আছে ইয়াত বঢ়িয়াকৈ কাঠৰে বনাই আছে ইয়াৰে বেগ আছে আপোনালোকে চাব পাৰে কি ধুনীয়া চাওক ৰাইনো কাঠৰ বেগ আছে আপোনালোকে বেগ কিনিব পাৰে এইফালে আৰু এইফালে ষ্ট্ৰীট ফুড চাওক আপোনালোকে পুৰা ফ্ৰাই কৰি আছে চিকেন চ' গাইজ আপোনালোকক শ্বিলঙৰ পুলিচ বাজাৰৰ নাইট লাইফ দেখুৱালোঁ কেনেকুৱা বোলে কমেণ্টত জনাব আৰু লাহে মানুহ নোহোৱা হৈছে কাৰণ 10 বজাৰ পিছত লাহে দোকানবিলাক বন্ধ হ'ব চ' এতিয়া আমি হোটেললৈ যাওঁ বহুত ভাল লাগিল ঘূৰি শ্বিলঙৰ পুলিচ বাজাৰ চ' এইখনে হ'ল শ্বিলঙৰ পুলিচ বাজাৰ চ' যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' অন্য এটা ভিডিঅ'লৈ লগ পাম টিল দেন টাটা বাই